दुर्गा फुजानि लोब्बाजों सजल फाउन्डेसना गोरिब नखरनि रायजो राजाफोरनि गेजेराव गानग्रा जोमग्रा राननानै होदों। दुर्गा फुजाया गेजेराव साननैल'सै। दुर्गा फुजानि मुङै गोबां सुबुंफोरा गावसोरनि फसायनाय बायदियै फुजायाव गाननो थाखाय सि जोम बायदों। नाथाय निखावरि नखरनि सुबुंफोरा रांखान्थिनि आंखालाव सि जोम बायना लानो हायाखै। बेनि फारसे नोजोर होनानै गुबुन गुबुन समफोरनि बायदिनो दिनैबो गसाइगावनि सिमलतापुराव सजल फाउन्डेसननिफ्राय दुर्गा फुजानि मुङै निखावरि नखरनि सुबुंफोरनो गानग्रा सि जोम राननानै होयो बिटिसिनि एमसिएलए सजल कुमार सिंहआ। শারদীয় দুর্গা পূজাৰ গোটেই অসমবাসী ৰাইজক মোৰ সজল ফাউণ্ডেশ্যনৰ ফালৰ পৰা আমি অগ্ৰিম শুভেচ্ছা যাচিছোঁ আৰু আমাৰ সাংবাদিক ভাইসকলক মই ধন্যবাদ দিলোঁ যে আমাৰ সজল ফাউণ্ডেশ্যনে যি ছ'চিয়েল ছাৰ্ভিচৰ লগত জড়িত হৈ আছে বা কামবিলাক কৰি আছে তাত সাংবাদিক ভাইসকলৰ বহুত অৱদান আছে। সদায় আমাৰ লগত থাকি আমাক যি সহায় আগবঢ়ায় তাৰ কাৰণে মই আমাৰ সাংবাদিক ভাইসকলক মই স্পেচিয়েলি ধন্যবাদ থেংকছ দিছোঁ। আৰু আমাৰ সজল ফাউণ্ডেশ্যনে আজি দুৰ্গা পূজা, আমাৰ ঈদ আৰু আমাৰ খ্ৰীষ্টমাছ তিনিটা ফেষ্টিভেলতে দৰিদ্ৰ পৰিয়ালৰ মাজত আমি বস্ত্ৰ বিতৰণ কৰি আহিছোঁ। আৰু এইটো আমাৰ 2009ৰ পৰা সজল ফাউণ্ডেশ্যনে এই কাৰ্যক্ৰমটো কৰি আহিছে আৰু মই ভাবোঁ যে আমি এইটো কণ্টিনিউ ৰাখি যাম আৰু কৰি আছোঁ। সেইকাৰণে পূজা উপলক্ষে যে দুৰ্গা পূজা উপলক্ষে আমি এতিয়া হাওৰিয়াপেট, সাপকাটাটো এতিয়া হোৱা নাই, হাওৰিয়াপেট, ভোমৰাবিল, আমি পলাশগুৰি এইখিনি অঞ্চলটো কৰিলোঁ কভাৰ। আজি শিমলুগুৰি ভিচিটিচি আমি কমচে কম 500 পৰিয়ালক আজি বস্ত্ৰ বিতৰণ কৰিলোঁ। 500 আমাৰ টাৰ্গেট আছে আৰু নেক্সট আমাৰ এই শ্বেৰফাংগুৰি অলপ বাকী আছে, সাপকাটা বাকী আছে, তাৰপিছত আমাৰ শ্ৰীৰামপুৰ বাকী আছে, তাৰপিছত আমাৰ ডিংডিঙা বাকী আছে, ফাইলাগুৰি বাকী আছে, তাৰপিছত লাষ্ট দিনা যিটো সজল ফাউণ্ডেশ্যনৰ মেইন অফিচ 2 তাৰিখে তাত গোটেই দিন তাত বস্ত্ৰ বিতৰণ কৰা হ'ব। টোটাল আমাৰ টাৰ্গেট আছে 4000 পৰিয়ালক কাপোৰ ডিষ্ট্ৰিবিউট।